নমস্কাৰ সকলোকে মই নেইনা বৰুৱা মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ গোলাঘাট যাবলৈ কাৰণে। মানে কবিতা ভাগৰ আঁঠু বিষ হৈছে, তাৰপিছত ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট লৈ থোৱা আছে, সেয়াই দেখুৱাবলৈ যাবলৈ মোক লগ ধৰিছে। স্কুটি লৈ আমি দুজনী যাম গোলাঘাটলৈ। এতিয়া ক'ত দেখুৱাই ভালকৈ নাজানো, কিন্তু ওলাবলৈ গৈছে ওলাইছোঁ। এইফালে তাইৰ ভাগৰ বস্তু লৈ লৈছোঁ মই, কাপোৰ কানি ইয়াতে থৈ গ'ল যে। কালি তাই নাহিলে, মানে কালি মই গুচি আহিলোঁ। সেয়া গৈ লওঁ। এতিয়া মই ইয়াত স্কুটিখন লৈ ল'ম সোমাই পেলাই। মানুহ আছে নাজানো, স্কুটিও আছে আছে। ইয়াত সোমাই লওঁ, এতিয়া স্কুটি লৈ ল'ম মই ক'ৰবালৈ গ'লে স্কুটিখনে মোক লাগ নিদিয়ে না, ই মোক লাগ দিয়ে। এতিয়া কি হ'ল, স্কুটিখন ষ্টাৰ্ট নোহোৱা হৈ থাকিলে। এইফালে স্কুটিখন ৰ'ব দেখুৱাইছোঁ। স্কুটিখনত তেল চেল ভৰাই কৰি থ'লোঁ, মানে তাইয়ে তেল চেল ভৰাই কৰি থ'লে, কিন্তু সময়ত মানে যোৱা সময়ত মানে এতিয়া ষ্টাৰ্ট নোহোৱা হৈ থাকিলে। কিক মাৰোঁতে মানে কিক উঠা নাই। এতিয়া ই যেনে তেনে থৈ আহিবগৈ কিক চিক মাৰি। মানে মোৰ কি হৈ যায়, মই মানে কিক ইমান ভালকৈ মাৰিব নাজানো। আৰু যদি টাউনৰ মাজত যদি ষ্টাৰ্ট বন্ধ হৈ যায় বহুত দিগদাৰ হৈ যাব। আৰু ট্ৰেফিকৰ মাজতো ষ্টাৰ্ট বন্ধ হ'লে বহুত দিগদাৰ হৈ যাব। আৰু মই ভালকৈ চলাবও নাজানো, মানে চলাব জানো, মানে মই সেইবোৰ মানে কিবা কিবি সেয়া চব। এতিয়া মানে ই থৈ আহিবগৈ মোক, মই এতিয়া গৈ লওঁ। এয়া আমি গোলাঘাট পাই গ'লোহি। এতিয়া গৈ আছোঁ, ভোগৰ ওচৰত আছে বোলে। কোনখনত বহিব? সঞ্জীৱনী। হাজবেণ্ড নাই যিহেতু মই লৈ আনিছোঁ, আৰু মানুহ নাই আনিবলৈ। তাই হ'ব এতিয়া নাম্বাৰ অহা নাই, আহিলে যাব আৰু। এইফালে আছে, এইফালেদি সোমাব লাগিব। ডক্টৰক দেখুৱাই কৰি আহিলোঁ। তাৰপিছত ডক্টৰে ক'লে কি হৈছে, তাইৰ বেছি একো বেলেগ হোৱা নাই, মানে নাৰ্ভৰ প্ৰব্লেম হৈছে অলপ, আঁঠুৰ বিষ হৈ আছিলে। তাই দৰৱ দিছে, দৰৱ খালে ভাল হৈ যাব কৈছে। তাৰপিছত ডক্টৰৰ তাৰ পৰা আহি আমি ডাইৰেক্ট ফুচকা খালোঁহি, কাৰণ আমি দুজনী ফুচকা খাওঁৱেই, দুইজনী আহিলে সেইজন মানুহৰ ওচৰতে খাওঁ। তাৰপিছত ফুচকা খাই কৰি আহি আমি এইখনত সোমালোঁ। নামটো মই পাহৰি থাকিলোঁ কি আছিলে, আৰু তাত আমি খালোঁ ইয়াত পাপৰি চাট। কিন্তু ভাল লাগিব বুলি ভাবিছিলোঁ, কিন্তু আমি ভাবিলোঁ যে পাছত কেলে খালোঁ লাগিছে, কাৰণ ইমান এটা ভাল নালাগিলে। মানে আপোনালোকে ভালো পাব পাৰে, কিন্তু মানে আমি ইমান ভাল নাপালোঁ। বেছি মিঠা পালোঁ মই, দৈ দিয়াৰ কাৰণে নে কিহৰ কাৰণে নাজানো, নে মোৰ মুখৰ সোৱাদটোৱে বেলেগ হৈ গ'ল নাজানো, কিন্তু ভাল নালাগিলে ইমান খাই। তাৰপিছত আমি তাত খাই কৰি আহি পেলাই এইফালে বস্তু অলপ আছিলে ল'বৰ কাৰণে বজাৰ কৰিলোঁ। আৰু এইখন মই যোনখন দোকান দেখুৱাইছোঁ, আপোনালোকে ইনষ্টাত খুব ভাইৰেল হৈ আছে এতিয়া, হিট ৱেৰ বুলি কয়। হিট ৱেৰ নে কি আছিলে, মই নামটো সঠিককৈ পাহৰি গৈছোঁ। আমি মানে ইনষ্টাত দেখি আছিলোঁ, তাৰপিছত ভাবিলোঁ যে দুইজনী সোমাই যাওঁ। এই পেণ্টকেইটা ভালেই লাগিছিলে, খালি আনিবলৈ মন নগ'ল কাৰণে নানিলোঁ। আৰু বাকী আপোনালোকে ঠিক ঠাক পাব, আৰু কাপোৰ আপোনালোকে চাই আহিব পাৰিব সোমাই পেলাই। 36, তই কৈছিলি 32। এই মই সুধিছোঁ তোক বোলো কেনেকুৱা কিমান চাই, মই হেৰি কোৱা নাই নেকি কিমান চাইজ বুলি। এইবাৰ আহিলোঁ আমি এইখন দোকানলৈ, আৰু আমি গোলাঘাট আহিলে যদি জিন্স লওঁ বা টপ লওঁ এইখন দোকানৰ পৰাই লওঁ। আৰু এইফালে আমি লৈছোঁ এতিয়া এটা জিন্স, মানে মই লোৱা নাই, তাই লৈছে এটা জিন্স, বহুত দিনৰ পৰা ল'ম কৈ আছিলে। আৰু এইফালে বেলেগ কাপোৰ থৈ দিছে আৰি পেলাই। মই আৰু আইনাখন দেখি পেলাই ৰ'ব নোৱাৰিলোঁ, নিজকে চাই ল'লোঁ। আৰু এইটো যোনটো টপ দেখিছে, মোৰ ইমানেই ভাল লাগিলে প্ৰথম দেখুৱাওঁতে, মানে মই লোৱা কথা নাছিলে কাপোৰ, কিন্তু মোৰ মানে এটা বেমাৰ আছে, যিহেতু মই কাপোৰ দেখিলে ৰ'ব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ যে ময়ো এটা লৈ যাওঁ। মই গ্ৰীণ কালাৰ সেইটো লৈছোঁ টপটো, কেনেকুৱা লাগিছে জনাব দে। মই মানে আনি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ সেইটো জনাব মন্তব্যটো। সেইটো ল'লোঁ মই। তাৰপিছত তাই ল'লে জিন্সটো। এয়া বেলেগ কাপোৰ আছে, মই অলপ দেখুৱাই দিছোঁ। আৰু এখন দোকানত মানে বহুত ধুনীয়া কালেকশ্যন আছে, আপোনালোকে গৰম দিনত মানে পিন্ধিম বুলি ভাবিলে ইয়ালৈ আহিব পাৰিব। আৰু কাপোৰ লৈ কৰি হোৱাৰ পাছত আমি আহিলোঁ এইফালে ৰাস্তাত। আহি পেলাই আমি দোকান এখনত ৰৈছিলোঁ। দোকানখনৰ ছাইডতে আকৌ দেখিলোৱেই নহয় চেণ্ডেলৰ দোকান, তাৰ পৰাও এযোৰ এই ক'লা চেণ্ডেলযোৰ লৈ ল'লোঁ, ভাল লাগিছিলে। আৰু শেষত আমি এইফালে আইচক্ৰীম ল'লোঁ। আইচক্ৰীম এটা খাই কৰি বুলি আমি ঘৰলৈ বুলি আহিলোঁ। আহি পায়ো আকৌ ফৰকাটিঙত ৰখিলোঁ, আৰু ফৰকাটিঙত ৰখি পেলাই আৰু টিকনিহঁতৰ কাৰণে এইফালে মই চিপছ লৈ ল'লোঁ। আৰু তাৰপাছত আমাক ভাইটিয়ে ঘৰলৈ বুলি লৈ আনিলে। আৰু আজিলৈ ইয়াতে সামৰিছোঁ, বাই বাই।